হেন্দিক কলেজতে এডমিশন লবিটো তাতে হেন্দিকতে লও নেকি ঐ এতিয়া কিন্তু প্ল্যানটো চেঞ্জ নকৰিবি কিন্তু দেই তই আৰু মই আগতে কথা পাতিছিলো ন স্কুলতে যে তই মই আৰ্টছ লম আৰু হেন্দিক কলেজতে পঢ়িম এতিয়া আকৌ কিন্তু তই বেলেগত লোৱাৰ ধান্দা নামাৰিবি কিন্তু দেই মই দেউতাকো কৈ থৈছো আৰু তই আৰু মই একেলগে কলেজ যাম টিউচন যাম হেনেকে কোৱা কাৰণেহে দেউতাই মোক হেন্দিকত দিম বুলি কৈছে তই যদি এতিয়া হেন্দিকত নল তেতিয়া মোৰো হেন্দিকত যোৱাটো মুধা মৰিব আৰু হেন্দিকৰ বাহিৰে মই বেলেগ কোনো কলেজতে নপঢ়ো বুলি কৈছো নহয় আৰু তইও পঢ়িব নোৱাৰ তই মোৰ লগত হেন্দিকতেই পঢ়িব লাগিব চাবি কিন্তু দেই মোৰ ড্ৰিমটো যদি ফুলফিল নহয় চাবি কিন্তু চিংকি সৰুৰে পৰা বক্তাক দিয়াহে চুলি কুচা তই ক্লাছ 10ৰ পৰাহে দীঘল কৰিবলৈ লৈছিলো এতিয়া আকৌ হেন্দিকৰ চেলোৱাৰযোৰ পিন্ধি চুলিকেইডাল মিলিবলৈ নাপালে কেনেকুৱা লাগিব বাৰু কচোন সন্মুখতে সেই দীঘলী পুখুৰীটো তাত থিয় হ'ম বতাহ খাম আৰু ওচৰতে আছে প্ৰশান্তিখন ভোক লাগিলে ৰ'ল খাম কটনৰ ফালেতো যাব আছেই নীলহঁতটো কটনতে পঢ়িব তো আমি গৈ পেলাই আকৌ ফুটবিলাতে আড্ডা দিব পাৰিম গম পাইছনে কেনেকুৱা ভাল লাগিব ভাবচোন মই যে সদায় সিদ্ধিলৈকে ভাবি থাকো জানো মই পাহৰিয়ে গৈছিলো ফেঞ্চিলৈ যাবলৈতো আছেই সপ্তাহটোত গোটেই কেইদিন নহ'লে এটলিষ্ট 3 দিনমানতো ফেঞ্চি যাবই লাগিব দেচোন দীপজ্যোতি ফেঞ্চিত কিয় যাওঁ হা হে আন্টি ফেঞ্চি নহয় পাণ বজাৰ আপুনি দূৰত থকাৰ কাৰণে শুনোতে অকণমান ভুল হ'ল মানে মই এই চিংকিক কৈ আছিলো যে আমি মানে যদি হেন্দিকত পঢ়ো আমাৰ মানে কিতাপ এইবোৰ কিনিবলৈ সুবিধা হ'ব আৰু পাণ বজাৰখনতো ওচৰতে আমি মানে খোজকাঢ়ি গৈয়ে কিতাপবোৰ কিনিব পাৰিম কিতাপ চিতাপ দিলে সুবিধা হ'ব তো কিন দিয়া তেতো না কথা পাতা মই চাহ আনো দা ইমান পেটাৰ কৰি থাকো বাপৰে অলপত বাচিলো গম পাইছ এতিয়া তোৰ এই কথাবোৰ যদি মায়ে শুনিলে হয় ভালকে হেন্দিকত পঢ়ুৱালে হয় মোক অকণমান ডাঙৰকে কোৱা গ'ল নেকি চিঞৰা বুলি কয় এইটো দে খং নকৰিবি আৰু এনেও ন মই হেন্দিকতে পঢ়িম মই কৈছো ন মোৰ সেই সৰুতে মানে সেই স্কুলত যোৱাৰ পৰাই মোৰ এইটো ড্ৰিম হয় হা তো মই হেন্দিকত পঢ়িমেই ঠিক আছে হেন্দিকতে পঢ়িম দে বাপৰে হেৰি শুনচোন ৰিংকিহঁতে ক'ত ল'ব কিবা কৈছে সিহঁতৰ কথা সিহঁতে কেৱল বাহিৰতহে পঢ়িব যায় যেন আমাৰ অসমত একো স্কুল কলেজ নাইহে মই ক'লো যে মই আৰ্টছ ল'ম আৰু হেন্দিক কলেজত পঢ়িম বাপৰে যিটো চকুৰ চাউনি দিলে নহয় যেন মই সিহঁতৰ কিডনী দুটা বিক্ৰী কৰি থৈ আহিম বুলিহে ক'লো আৰু এনেও তইতো জানই ন হেন্দিক ইজ হেন্দিক হেন্দিকৰ আগত বাহিৰৰ লেভেল দি লাভ নাই ন ৰিংকি বাহিৰত যাব এতিয়াতো পাৰ্থও যাব চাগে তাৰ আচল কথা নাজানো নি কি কথানো কেলে ৰিংকি আৰু পাৰ্থ যে বেকআপ হৈছে নাজানো নি গম নাপাওঁ নহয় কেতিয়া এসপ্তাহে হৈ গ'লতো তই নাজানো মই যে গম পাইছিলোৱে জানো যে এনেকুৱাই কিবা এটা হ'ব বুলি যিটোহে লেভেল তাই ইমান ফুটনি মাৰে কোনে থাকিব কচোন মানে চাহা মই গছিপ কৰা নাই জাষ্ট কথাটোহে কৈছো আৰু মানে ইমান লেভেল দিয়ে তাইক বোলে আমাৰ স্কুলৰ বোলে চব ল'ৰাই প্ৰপ'জ কৰিছে বোলে ভেলেণ্টাইন্স ডেত বোলে ইমান গিফ্ট পায় সেই সিহঁতৰ ব্ৰিটিছৰ যুগৰ সেই ঢেঢেকে চলা মাৰুতি গাড়ীখনত বোলে নধৰে সেইকাৰণে সেই ৰীণাহঁতক বোলে আধা গিফ্ট দিয়ে ময়ো বাপ্পেকে কৈছিলো আধা গিফ্ট আমাকো দিবি আকৌ আমাকতো স্কুলৰ এজন ল'ৰাই ঘূৰিয়ে নাচায় তই থাকোতে বা ইমান গিফ্ট পায়নে গিফ্টটো ময়ো পাওঁ দেচোন ৰাহুলেতো মোক 10 দিনত 30টা গিফ্ট দিয়ে মইনো কিবা এনেকে লেবেল মাৰি কৈ ফুৰিছোনে কাৰোবাৰ আগত নাই কোৱা তইনো ক'ত ক তাকে মোৰ যে এইবোৰ মানুহৰ আগত লেবেল মাৰি ফুৰিবলৈ আৰু ইজনৰ কথা সিজনৰ তাত সিজনৰ কথা ইজনৰ তাত কৈ ফুৰিব মই একদম বেয়া পাওঁ ঠিকেই তইনো ক'ত গছিপ কৰ তই কথাহে পাত তাকেইতো এতিয়া চাবিচোন তই বাহিৰত গৈ কিমান ফুটনি মাৰিব সেই ফেচবুকত হোৱাটছএপত ষ্টেটাছ দি মানে আমাক জ্বলাব ট্ৰাই কৰিব আৰু যেন আমি জ্বলিমহে তোৰ আৰু জ্বলন হ'বনে তাকেই তেনেকে জ্বলাবলৈ হ'লে আৰু ষ্টেটাছ দিবলৈ হ'লে মোৰ যে ফটো দি শেষ নহ'ব হা মই নকৰোঁ বুলিহে ঠিকেই হেন্দিকৰ ফটো দি এনেকুৱা জ্বলাম ন এনেকুৱা এনজয় কৰা দেখাম ন আল্টিমেট কথাটো তাই শুনাই নাই আৰু কি কৈছিল জানো তাইক হেনো তোৰ বাবুয়েও প্ৰপ'জ কৰিছিল তাই পাত্তা নিদিয়াৰ কাৰণেহে বোলে তোৰ তাত আহিল তাইহে কৈছে তাইৰ কথা আৰু কোনে বিশ্বাস কৰে কচোন মানে তই আকৌ এতিয়া বাবুৰ লগত কাজিয়া নালাগিবি দেই মানে এনে কথাটো সুধিব পাৰ আৰু মানে অকণমানকে লাগিব পাৰ কিন্তু ডাঙৰকে নালাগিবি হা হেল্ল' বাবু তুমি বোলে ৰিংকিক প্ৰপ'জ কৰিছিলা তাইক পাত্তা নিদিয়াৰ কাৰণেহে বোলে মোৰ তাত আহিছা হয়নে এতিয়া ঘৰত গৈ প্ৰথমে শিখাক ফোন কৰি ক'ব লাগিব আজি বাবু আৰু চিংকি বহুত কাজিয়া লাগিছে ব্ৰেকআপেই হ'ব যেন পাইছোঁ মানে পাছলৈ পাহৰি যাব পাৰোঁতো আৰু একচুৱেলি মানে মই গছিপ নকৰোঁ জাষ্ট কথাটোহে কওঁ আৰু